নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি সৰু মাছ বনাই দেখাম। সৰু মাছখিনি মই ধুই ৰাখিছোঁ। হালধিৰ গুড়ি দিলোঁ, ধনিয়াৰ গুড়ি দিলোঁ, জিৰাৰ গুড়ি, শুকান জলকীয়াৰ গুড়ি দিলোঁ, নিমখ দিলোঁ। দি কিনে এতিয়া মই ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলাই লৈ আছোঁ। মোৰ মিহলাই হৈ আহিছে, মিহলাই হৈ গৈছে। এতিয়া বেলেগ একটা পাত্ৰ বহাই দিম। পাত্ৰটোত তেল দি দিলোঁ, তেলটো গৰম হৈ গৈছে। তেলটো গৰম হৈ গৈছে, এতিয়া মাছখিনি দি দিলোঁ। মাছখিনি মই লাহে লাহেকৈ দি আছোঁ। মাছখিনি দিয়া হৈ গৈছে। মই লাহে লাহেকৈ দি আছোঁ, মানে ভাঙি যাব পাৰে মাছখিনি। লাহে লাহেকৈ কৰিব লাগিব এইটো কাম। ভালদৰে ভাজি ল'ম মাছখিনি। ওলটাই দি আছোঁ, লাহে লাহেকৈ ওলটাই দিব লাগিব। মাছখিনি হৈ গৈছে, মই এতিয়া নমাই ল'ম। মাছ ভাজাত যিখিনি তেল আছিল সেইখিনি তেলতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। মই পিঁয়াজখিনি ভালদৰে ভাজি লৈ আছোঁ। ভাজা হৈ গৈছে, মই আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পিছত মই বেঙেনাখিনি দি দিলোঁ। মই এতিয়া ফুলকবিখিনিও দি দিম। মই ফুলকবি, আলু, বেঙেনা দি মাছৰ আঞ্জাটো বনাম। মই ফুলকবিখিনিও দি দিলোঁ। নিমখ দি দিলোঁ। হালধিৰ গুড়ি দি দিলোঁ। হালধিৰ গুড়িখিনি এতিয়া মই লাহে লাহেকৈ মিহলাই ল'ম। মিহলাই লৈ আছোঁ। এতিয়া ঢাকনিৰে ঢাকি দিম। মই 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। এতিয়া ভালদৰে মিহলাই লওঁ। ভালদৰে মিহলাই কেঁচা জলকীয়া বটা দি দিলোঁ। পিঁয়াজ আৰু আদা বটা একেলগতে দি দিলোঁ। শুকান জলকীয়াৰ গুড়ি দি দিলোঁ, ধনিয়াৰ গুড়ি দি দিলোঁ, জিৰাৰ গুড়ি দি দিলোঁ। এতিয়া মই ভালদৰে মিহলাই ল'ম। এতিয়া মটৰখিনি দি দিম। মটৰখিনিও দি দিলোঁ। মটৰখিনি দি এতিয়া ভালদৰে মিহলাই ল'ম। আৰু অলপ ভাজি লৈ আছোঁ। ভাজা হৈ গৈছে, এতিয়া মই পানী দি দিলোঁ। পানী দি দিলোঁ। মই আৰু অলপ ঢাকি দিলোঁ। ঢাকনিটো খুলি দিলোঁ। এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি দিলোঁ। মাছখিনি মই দি দিলোঁ। কেঁচা জলকীয়া 3টামান দি দিলোঁ।
আঞ্জাটো হৈ আছে। এতিয়া মই লাহে লাহেকে মিহলাই দিম মাছখিনি আঞ্জাৰ লগত। লাহে লাহেকে দিব লাগিব, ভাঙি যাব। বাদাম দি দিলো মই কেইটামান। মোৰ আঞ্জাটো হৈ আহিছে। মই ধনিয়া পাত দি দিলো। মোৰ আঞ্জাটো হৈ গৈছে। আজিলৈ ইমানেই। নমস্কাৰ।